সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব আৰু কেনে পালে জনাব। মই যিখন স্কুলত নাচ শিকোঁ আপোনালোকক আগতেও মোৰ ভিডিঅ'ত দেখাইছোঁ, আৰোহণ সত্ৰীয়া সংগীত চৰ্চা কেন্দ্ৰ, আৰু সেই স্কুলখনৰে পৰা 10 দিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। এয়া অংকীয়া নাট আৰু ঝুমুৰাৰ কৰ্মশালা, আৰু আজি হৈছে প্ৰথমটো দিন আৰু এতিয়ালৈ বৰ বিশেষ ছোৱালী অহা নাই। যিহেতু এটা সময়ৰ কথা আছিল, সেইবাবে অনুষ্ঠানটি আৰম্ভ কৰা হ'ল। আৰু এই 10 দিনত আমাৰ লগত থাকিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ অতুল ভূঞা ছাৰ, আৰু তেওঁৱে আমাক অংকীয়া নাট আৰু ঝুমুৰা শিকাবলৈ আহিছে। এয়া বন্তি প্ৰজ্বলন কৰিছে আমাৰ শান্তিপুৰৰে নামঘৰীয়া ককাই, আৰু এনেকৈয়ে আজি প্ৰথম দিনটো আৰম্ভ কৰা হ'ল। আৰু পিছলৈ কি ভিডিঅ' কৰিব পাৰিম নোৱাৰিম নাজানো, আপোনালোকক এনেকৈ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। আৰু আজি প্ৰথম দিনটো, গতিকে ইমান ভিডিঅ' কৰিব নোৱাৰিব পাৰোঁ, লাহেকৈ আপোনালোকক ভিডিঅ' দিম আৰু শেষৰটো দিনৰো ভিডিঅ' দিম। যিহেতু অনুষ্ঠানটি শেষত এটা অনুষ্ঠান কৰা হ'ব আৰু অংকীয়া নাটখন আমি কেনেকৈ কৰিলোঁ আপোনালোকক সকলোকে দেখুৱাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট যি পাৰে আপোনালোকে কৰি দিব। আৰু শেষত মই আপোনালোকক কেইখনমান ফটো দেখুৱাম, আপোনালোকে আৰু 10 দিনীয়া এই কৰ্মশালাটি মৰাণৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে।